Hey guys, welcome to my YouTube channel. আজি আকৌ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি যাব ওলাইছো হনুমান মন্দিৰ অলপ ভাই এখন দিবলগীয়া আছিল, ভাই এখন দিবৰ কাৰণে এতিয়া যাব লৈছো। আপোনালোকে ভিডিঅ'টো চাই থাকিব, হনুমান মন্দিৰ যদি চাবলৈ বিচাৰে তেনেহ'লে ভিডিঅ'ৰ লাষ্টলৈ এনজয় কৰিব। মোৰ প্ৰণয়ৰে উষা মই বুলিলে হেঁপা আছে জানো বৈ একেদৰে হৈ সুধিব খুজিছো যে বৰ্তমান আহি পেনে এতিয়া আমি গোগামুখৰ গছখিনি ওচৰত পাইছোঁ। এইডোখৰ আহিলে মনটো বহুত ভাল লাগে, গছখিনি বহুত ধুনীয়া এটা চাহ, বহুত ধুনীয়া পৰিৱেশ এটা। ইয়াত আহিলে মনটো বহুত ভাল লাগি যায় এইডোখৰত। এতিয়া আমি বৰ্তমান আহি ইয়াৰ পাই গ'লোহি। তো সেই গাইছ আমি এতিয়া বৰ্তমান তেলৰ ডিপু পাই গ'লো। আমাৰ এতিয়া বৰ্তমান বাইকৰ তেলটো খতম হৈ গৈছে। আমি এতিয়া বাইকৰ অলপ তেলটো ভৰাই লওঁ বুলি ভাবিছোঁ। এতিয়া তেলটো ভৰাবলৈ সোমাই দিলোঁ। তো মানুহ অলপ ভিৰ হৈ আছে, তেলটো আমি অকণমান ৰখি লওঁ, তাৰপিছত তেলটো ভৰাম। তেলটো ভৰাই পিনে পূৰা আকৌ হনুমান মন্দিৰলৈ বুলি ৰাওনা হ'ম বিন্দাছ। তো ব'লক তেলটো ভৰাই পিনে আমি ইয়াৰ পৰা ওলাই যাওঁ। আৰু দাদাহেঁতটো আমাকো বহুত সোনকালে আহিলে, সিহঁতি আহি পিনে ইয়াত বৰ্তমান ৰখি আছে, সিহঁতিকেইটা আহি পিনে ৰখি আছে। জগত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতে যে মগন এতিয়া বৰ্তমান আহি পিনে আমি এতিয়া বৰ্তমান গোগামুখ ট্ৰেফিকৰ পাই গ'লোঁ। এতিয়া এইডোখৰ গোগামুখৰ মেইন টাউন হয়, ইয়াৰ পৰা হনুমান মন্দিৰলৈ 100 মিটাৰমান হ'ব। তো আমি এতিয়া বৰ্তমান সেই পাই গ'লোহি। তো ব'লক। তো মোৰ ভাগৰ অলপ বস্তু অলপ ল'বলগীয়া আছিলে বৰ্তমান, এতিয়া লৈ লওঁ। ইয়াতে মই আপেল ল'ম বুলি ভাবিছিলোঁ আৰু আঙুৰ অলপ ল'ম বুলি ভাবিছিলোঁ, মন্দিৰত সহায় দিবৰ কাৰণে মই লোৱা নাছিলোঁ। বৰ্তমান ইয়াতে লৈ ল'লোঁ। তো এতিয়া বৰ্তমান লৈ লৈছোঁ আৰু তৰা জোনাকী নামি আহি আহি উমি উমি থকাহে পাহৰিছো কি জগাৰী। সেই হনুমান মন্দিৰ ইয়াত দেখিছে, এইফালে দোকান আছে, এইখিনি দোকানখিনি আৰু এইফালে হয়, আৰু এইফালে মন্দিৰটো আছে, এইটো মন্দিৰ। আৰু এই দাদা এজন গোটেইখিনি, আৰু এইফালে দোকান চোকান পূৰা আছে। এইখিনি দোকান যি লাগে চব পাই যাব ইয়াত বিন্দাছ। আপুনি ছাইডৰ ফালে যেতিয়া ধূপ জ্বলাবলৈ আহিব তেতিয়া দেখিব এইটো এটা ধুনীয়া এটা মূৰ্তি বনাই থৈছে। তো এজনী গাই গৰুৱে পোৱালিটো গাখীৰ খুৱাই আছে, মজা ধুনীয়া একদম আলোকচিত্ৰ। আমি বৰ্তমান আহিলোঁ, আহি পিনে ইয়াতে ধূপ চুপ জ্বলালোঁ। এতিয়া ধূপ চুপ জ্বলাই লৈ এতিয়া ওপৰলৈ যাবলৈ, ওপৰত ধূপ জ্বলাব নোৱাৰে কাৰণে এতিয়া ইয়াত তলতে ধূপডাল জ্বলাব লাগিব। মোৰ প্ৰণয়ৰে উষা মই বুলিলে হেঁপা আছে জানো বৈ একেদৰে। বৰ্তমান মই মন্দিৰটোৰ ওপৰৰ ফাললৈ আহি আছোঁ, ওপৰ ভাগলৈ। তো আপোনালোকক দেখাম মই মন্দিৰটোৰ ভিতৰত কি কি বস্তু আছে, কি কি মূৰ্তি আছে, কোন কোন ভগৱানৰ মূৰ্তি আছে, আপোনালোকক মই সকলোবোৰ দেখাম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব।
সাধু হৈ ফুলি ৰোৱা আপুনি মন্দিৰ ভিতৰলৈ সোমাই আহিলে দেখিব এজোপা ডাঙৰ বৃহৎ এজোপা গছ আছে। গছজোপাত বান্দৰ, বাঘ আৰু মৰিপক্ষী আছে আৰু সাপ এনেকৈ বগাই আছে। তো এজোপা বহুত ধুনীয়া বগা গছ আছে। বাটতে এৰি থৈ আহি আজিও তাতে যে মগন মোক আকৌ এই গছজোপা দেখিলে অৰিজিনেল গছৰ গোটেই লাগে। এজোপা যে এজোপা বনোৱা গছ বুলি মোৰ অনুভৱেই নহয়, একদম আপোনাৰ ছেম টু ছেম একেই লাগে। ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ ছবি আছে। ইয়াত এটা বান্দৰে ওকণি চাই থকা আছে, ছবি আছে, মানে মূৰ্তি এটা ধুনীয়াকৈ বনাই থৈছে। একদম অৰিজিনেলৰ গোটেই লাগে, একদম গছৰ পাতলৈকে অৰিজিনেলৰ গোটেই লাগে, একদম মজা। মইতো প্ৰথম অৰিজিনেল বুলিয়ে ভাবিছিলোঁ। আমি আহিলোঁ হনুমান মন্দিৰ, আহি সহায় চাই দিলোঁ। এতিয়া বিন্দাছ ঘূৰি ফুৰিছোঁ আৰু এতিয়া পিছফালে বোলে পাৰ্ক এখন আছে, পাৰ্কখন চাই যাওঁ। তোৰ মোৰ লগত দেখিছে এয়া মনোজ এইফালে, তাৰপিছত এইফালে এই দাদা এজন গৈ আছে আৰু এজন আছে, এজনে পূৰা ফটো মৰাত বিজি। আৰু আহি আছোঁ পাৰ্কলৈ, অলপ বোলো কেনেকুৱা লাগে দেখাওঁ আপোনালোকে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাষ্টত কমেণ্ট এটা কৰি জনাব। এইখিনি পানী টেংকি ইয়াত, আৰু এইখন এখন পাৰ্ক হয়। পাৰ্কখন বৰ্তমান বন্ধ আছে নেকি, মানে ইয়াত এই বন্ধ চাগে এখন, এই পাৰ্কখন ইয়াত বন্ধ আছে বৰ্তমান। এইখনে হ'ল পিছফালে এই হনুমান মন্দিৰ পিছফালে এখন পাৰ্কখন, বিন্দাছ বন্ধ হৈ আছে এতিয়া। এয়া এইটো হৈছে হনুমান মন্দিৰ পিছফালে ছাইডটো, আৰু ইয়াত পাৰ্ক বন্ধ হ'ল, ইয়াত তলা লাগি আছে। ইয়াত সেইখন পাৰ্কখন, ইয়াতে এনেকৈ বহিব পাৰি আৰু বন্ধ বিন্দাছ। এজনা প্ৰভু আহিছিলে আমাৰ লগত, ই ফটো মাৰত পূৰা বিজি, পিছফালে ফটো মাৰি আছিলে, আগফালে মানে পূৰা ফটোত বিজি ছাৰ। এয়া পাৰ্কখন এখন, এইটো হনুমান মন্দিৰ, এইটো ওপৰফালটো। এতিয়া বৰ্তমান আমাৰ চাই মেলি হৈ গ'ল, এতিয়া আমি ঘৰলৈ যাব লাগিছোঁ। গোটেই পঢ়া আমাৰ বহুত সময় হ'ল। এতিয়া সহায়খনো দিলোঁ, দি মেলি শেষ হ'ল এতিয়া, আৰু পাৰ্ক চাৰ্ক চালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আকৌ এদিন বেলেগ এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ ইমানতে, বাই বাই।